তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত বন্তি প্ৰজ্বলন। দেওবাৰে সন্ধিয়া তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত তিনিচুকীয়া মহাবিদ্যালয়ত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত এক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰাৰ আগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে। ইয়াৰ পাছতে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ হয়। তিনিচুকীয়া মহাবিদ্যালয়ত হোৱা এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে মহিলা মহাবিদ্যালয়ৰ ছাত্ৰীসকল আৰু মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সৰুসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমাৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পৰা এটাই কথা ক'ব বিচাৰোঁ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় দিব লাগে। যিহেতু তেখেতৰ মৃত্যু হোৱা আজি 1 মাহ উকলি যোৱাৰ পিছতো তেখেতে ন্যায় নোপোৱাত অসমবাসী লগতে আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই হওক বা আঞ্চলিক ছাত্ৰ সন্থা আমি সকলো বৰ দুখী যে যিজন শিল্পীয়ে জীয়াই থকা অৱস্থাত নিজৰ গান যোগেদি সকলো অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছিল, আজি তেখেতেও ন্যায় নোপোৱাত আমি বৰ দুখিত। আজি জুবিন গাৰ্গে যদি ন্যায় পোৱা নাই, আজি সাধাৰণ মানুহ এজনৰ কি হ'ব? সেইটোৱে কথা যে অসম চৰকাৰ ব্যৰ্থ হৈছে তেখেতক ন্যায় দিবলৈ। আজি তদন্ত চলি আছে, অতি লেহেমীয়াভাৱে চলি আছে। আমি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পৰা এটাই কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় দিয়ক। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া মহাবিদ্যালয়ত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই স্পষ্ট দাবী জনাব বিচাৰিছোঁ যে চৰকাৰক প্ৰাণৰ শিল্পী যি জুবিন গাৰ্গৰ ন্যায় তদন্ত ক্ষীপ্ৰতৰ হ'ব লাগিব। আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছোঁ। ধন্যবাদ। এইটো বৰ দুখৰ কথা, যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কৈ থাকে যে মোতকৈ পাৱাৰফুল মানুহ গোটেই অসমত নাই। আজি প্ৰাণৰ শিল্পীৰ আমি হেৰুৱা 1 মাহ উকলি হোৱা পিছতো আজিলৈকে তেখেতক ন্যায় দিব পৰা নাই। তাতে আমি গম পাইছোঁ তেখেত কিমান শক্তিশালী। তেখেত হৈছে এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, মই এই কথাখিনিয়ে ক'ব বিচাৰোঁ। আৰু যিজন শিল্পীয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই নিজৰ গানৰ জৰিয়তে জীয়াই থকা অৱস্থাতো সমাজৰ প্ৰতিটো শ্ৰেণীৰ নাগৰিক, সকলো ধৰ্মাৱলম্বী লোক, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিবলৈ চিন্তা কৰিছিল। আৰু তেওঁৰ মৃত্যু সময়তো সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকে একলগ হৈ আজি তেখেতৰ ন্যায়ৰ দাবী জনাই আছোঁ বাৰম্বাৰ। আৰু যেতিয়ালৈকে তেখেতে ন্যায় নাপায় আমি শান্ত হৈ বহি নাথাকোঁ। আমাৰ স্পষ্ট কথা, জুবিন দাক ন্যায় দিব লাগিব। তদন্ত
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।